তো বলক গাইজ ভিডিওটো আৰম্ভ কৰোঁ। তো গাইজ মই আজি আপোনালোকক দেখুৱাম চলন্তাপাৰাৰ ৰাস মেলা আৰু 100 মিটাৰৰ দূৰত তো দুখনকৈ মেলা হয় আৰু কেনেকুৱা হৈ আছে তো আপোনালোক দেখুৱাব চেষ্টা কৰিম। আমি আজি মেলা চাবলৈ আহিছোঁ গাইজ। হয় আৰু কিমান মিটাৰ ডিষ্টেন্সত হৈ আছে মেলা দুখন? মেলাখন কিমান মিটাৰ আছে গমটো নাপাওঁ। মেলাখনৰ নাম হ'ল ৰাস মেলা। হয় আমি ৰাস মেলা চাবলৈ আহিছোঁ আজি গাইজ। বহুত সুন্দৰকৈ সজাইছে। চাওক গাইজ চাওক। তো গাইজ চাওক কিবা বিকি আছে। মেলাত আহি গ'লো আমি। তো গাইজ এইবোৰ পাণ এই পুতলাটোৰ দাম কিমান? 700। দাদা কিমান দিনৰ পৰা দোকান কৰি আছে? গাইজ চাওক তো গাইজ ছোৱালী মানুহৰ দোকান এই দুখন এই তিনিখন আৰু চাওক এইটো হ'ল মেইন খেল। এইখন চাওক তো গাইজ এইখন কিনিব লাগিব। দাদা ইয়াত উঠিলে কিমান টকা লাগে? 40 নে? তো গাইজ এইখন চাওক কেনে লাগি আছে? তো গাইজ চাওক কথাতে কয় না মানছে না দেখলে ওই মাছ কথাতে কয় না ডুবি ডুবি খান একটা বেশি বাবু জানে না তো গাইজ এইখন এখন আৰু বেলেগ। তো গাইজ আমি এতিয়া মিঠা পান খাম। তো গাইজ আমি পান খাম। চাওক কেই টকা দিছা? তো গাইজ চাওক কি পোৱা যায়? কিমান টকা টিকেট কিমান? 20। কি আছে? এইটোও পাব। এইটোও চাওক গাইজ উঠিলে কিমান? 50। এতিয়া অকণমান দাম বেছি। আমি উঠিব পাৰিম। তো গাইজ এইখন চাওক এইখন চাওক। তো গাইজ এইখন চাওক উঠিলে কিমান টকা? 50। আমি পাৰিম। তো গাইজ ইয়াত যিমান বস্তু আছে সকলোতে উঠিলে 50 টকা। এইবাৰ হ'ল চশমা আৰু চশমাৰ দাম কিমান? এই যোৰা চাং এই যোৰা কিমান দাম চশমা দিলে? এইবাৰ হ'ল ঘড়ী চাওক এইটার দাম কিমান? হ্যাঁ 140। হাইলার দাম কিমান? হাইলা ভাই গাই যা হোয়াইট 150। অলপ বেশি হল। এইবার সব কভার মানে গাইজ 100 মিটাৰ ডিষ্টেন্সত দুখন মেলা আৰু এখন আছে ডাঙৰ। মই এতিয়া যোনখনত গৈ আছো এইখন হ'ল ডাঙৰ আৰু
আগত যোনখনত গৈছিলোঁ সেইখন হ'ল সৰু তো ডাঙৰখনত গৈ আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আহি পাই গ'ল চব ओ मेरे भांजे बता दे मेरी गड़बड़ी कर ले मुखबरी ना करे चोरा चोरी তো গাইজ এইডাল চাওক দাদা দাম কিমান 650 ইডালৰ গাইজ এইটো চাওক এইটো চাওক এইবাৰ চাওক তো গাইজ এইখন চাওক আৰু এইখন হ'ল টুপিৰ দোকান চাওক এইবোৰ দাম কিমান দাম আৰু সেই ঘড়ীবিলাকৰ ঘড়ী সেই হিলা তো গাইজ চাওক চশমা কিমান দাম ভাল 180 ওতে 120 টাকা চাই আছে আপুনি 140 60 টাকা চাই আছে কিমান দিবি কোনটা ভাল লাগব তাইলে এইটা তো গাইজ চাওক আৰু ऐसी प्रीत मेरी है निगोरी चलबड़ी करे जो चित जोरी क्यों ना सूरज की किरण आने दे मेरे दिल अब चल जाने दे जो भी थे ओ जग ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना बता देना यारी अब तो आ रही बारात अब ये आए ना ठेकाए देखो राग है मल्हार ओ नित लाके रंग सवारे कहाँ या ना अरे बोलो ना सूरज की किरण आने दे मेरे मीत अब चल जाने दे जो भी पीत ओ जग ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना
बादल हरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना। मेरे रांझना बता देना, बता देना। यारी 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 अब तो आरे की बारात आए नाचे गाए देखो राग है। ভিডিওটোত এইখিনি আছিল। যদি চাই ভাল লাগিল লাইক কমেন্ট সাবস্ক্রাইব কৰি দিব। বাই বাই।